তোমাৰ কেমেৰাটো নতুন নিবা ফটো ধৰে Hello friends, welcome to my channel Nayantalis blog. আৰু আজি মই বহি আছো এইটো ৰূপত মানে এইটো ব্লাউজ পিন্ধি আছো ৰেড কালাৰ আৰু মোৰ বেকত আছে দেখুৱাম আৰু এতিয়া মই বহিছে মেকআপ কৰিবলৈ তেওঁ মোক ধুনীয়াকৈ মেকআপ কৰি দিব আপোনালোকক দেখুৱাম কোনে মেকআপ কৰে কেনেকৈ কৰে সো চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট হ'ব সেইটো তেনেহ'লে বলক দেৰি হয় আৰু এইফালে আমাৰ মেকআপ আৰ্টিষ্ট আহিছে মেকআপ কৰিবলৈ ফ্ৰেণ্ডছ আৰু এইফালে মই মোৰ অলৰেডি চকুৰ এইখিনি কৰা হৈছে ভাল লাগিছে ন চ' গাইজ আপোনালোকে ক'বচোন কেনেকুৱা হয় মানে ফুল মেকআপ হৈ যোৱাৰ পাছত আৰু এইফালে অলমষ্ট মোৰ মেকআপ কৰি হৈছে ফাইনেল লুকটো অহা নাই আহিব তেতিয়া আপোনালোকে গম পাব কেনেকুৱা হয় তাৰ মাজতে আপোনালোকক মই চিনাকি কৰি দিব বিচাৰিছোঁ যে মোৰ কোনে মেকআপ কৰি দিছে আৰু তেওঁ কৰ হয় চ' প্লিজ বিঘুস্মিতা তেওঁ মই আপোনাক দেখুৱাব বিচাৰিছোঁ হেল্ল' মোৰ নাম বিঘুস্মিতা হয় মই বৰিয়াৰী কাৰাটীত মোৰ ঘৰ আপোনালোকে যদি মেকআপ যদি কৰিব বিচাৰে মোক কণ্টেক্ট কৰিব মোৰ নাম্বাৰটো দি দিম মই আপোনালোকক যদি আপোনালোকে মোৰ ব্লগটো চাই আজিৰ চ' আপোনালোকে চাব পাৰিব তেওঁ ইমান ধুনীয়া মেকআপ কৰিছে তেওঁ ব্ৰাইডেলৰ পৰা এংগেজমেণ্টৰ পৰা যিমান চিম্পলৰ পৰা হেভি যেনেকুৱা লাগে তেনেকুৱা মেকআপ কৰিছে আৰু আপোনালোকে তেওঁৰ প্ৰফাইলত গৈ চেক কৰিব পাৰিব মই তেওঁৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম চ' আপোনালোকে যদি বিচাৰিছে তেওঁ যিহেতু মিৰ্জাত থাকে মিৰ্জা এৰিয়াত কোনোবা যদি থাকে যদি মোৰ ব্লগটো চাই থাকে দেন আপোনালোকে নিশ্চয় তেওঁক কণ্টেক্ট কৰিব পাৰিব আৰু যদি গুৱাহাটীতো বিচাৰে দেন নিশ্চয় তেওঁক কণ্টেক্ট কৰিব পাৰিব কাৰণ তেওঁ মোৰ নিজৰ ভণ্টি হয় চ' তেনেহ'লে বলক মোৰ মেকআপটো যিহেতু আধা আধৰুৱা হৈ আছে সেইখিনি ফিনিছ কৰি লওঁ ত' ফাইনেল লুকটো আপোনাক চিয়'ৰ দেখুৱাই আছোঁ এণ্ড ফাইনেলি ফ্ৰেণ্ডছ মই ৰেডি হৈ গ'লোঁ এইটো ধুনীয়া মুগাৰ কাপোৰ পিন্ধিছোঁ মোৰ খুবেই প্ৰিয় কাপোৰযোৰ মই যেতিয়া বিহু নাচিছিলোঁ তেতিয়া মই এই কাপোৰযোৰ লৈছিলোঁ আৰু ইনফেক্ট তেতিয়াও এই কাপোৰযোৰ মোৰ মানে চবতকৈ প্ৰিয় হৈ আছে চ' আজি পিন্ধিছোঁ যিহেতু মোৰ আজি দেওৰৰ বিয়া আৰু এতিয়া আমি চব যাম চ' ৰেডি হৈছোঁ মই ৰেডি হৈ ল'লোঁ এতিয়া বাকীবোৰ ৰেডি হৈ আছে আপোনালোকৰ লুকটো দেখাইছোঁ এইটো আৰু আপোনালোকে প্লিজ ক'ব কেনেকুৱা লাগিছে কি কথা আৰু যদি ধুনীয়া ধুনীয়া ফটো চাব বিচাৰে ইনষ্টাগ্ৰামত গৈ পেলাই ফ'ল' কৰিব পাৰিব আৰু ফটোবোৰ চাব পাৰিব তোমাৰ কেমেৰাটো নতুন নিবা ফটো ধৰে ইমান ঢেকঢেকীয়া বগা কৰি দিছে নে ভাবিছোঁ নহয় তোমাৰ কেমেৰা সেইটো চবৰ কেমেৰা কোৱালিটিবোৰ বেলেগ বেলেগ ন মোৰ বেক কেমেৰা বেছি ভাল হয় এনে বেলেগ উঠালে মোক বেয়া ভাল লাগছে তোমাৰ মেকআপটো মানে মুখৰ লগত কথা দিছে চবকে ভাল নালাগে বেগ লাগে ইয়াতে বেলেগে ব্লগ বনাই আছে মানে আৰু এজন ওলাল ব্লগ বনাই আছে তেওঁ নিজৰ
চাব চেষ্টা কৰিম আৰু যদিয়ে নহয় শ্বৰ্টকৈ ভিডিঅ'টো এড কৰিব চেষ্টা কৰিম। আৰু মেকআপ কৰা দুখনমান ফটো এড কৰি দিছোঁ ইয়াতে। আপোনালোকে চাই ক'বচোন কোনখন বেছি ভাল হৈছে। ফ্ৰেণ্ডছ, আমি বিয়া চিয়া খাই আহিলোঁ আৰু মোৰ বিৰাট ভাল লাগিছে এই লুকটো। তেওঁৰ নামটো আপোনালোকক কৈছোঁ যিহেতু দেৱীচৰ্যা, আৰু মোৰ মেকআপটো বিৰাটেই পচন্দ লাগিছে, বিৰাটেই ভাল লাগিছে। এতিয়াও ইনফেক্ট বিয়া চিয়া খাই আহি মেকআপটো মানে উঠাব মন যোৱা নাই, সেইটো উঠাবতো লাগিবই। আৰু এইখিনিতে মই ভিডিঅ'টো কনক্লুশ্যন কৰিম। আৰু যদিহে ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেনেহ'লে আজি এই ভিডিঅ'ত